বুধিয়ক শিয়াল। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীৰে ঘৰে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰত ভঁৰালৰ চাউল তলি ফুটা ডঙা জোন এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাককৈ অকটিয়াই পকটিয়াই পিঠাবোৰ খাই শেষ কৰি ভগা দোনটোৰ ফুটাতলিখন ঢাকি নিয়া কলপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰ পুতি চেলেকোতে কলপাতখন ফাটি ভগা দোনটো তাৰ মূৰেদি ডিঙিত গলমনি হৈ পৰিল। কুম্ভকাৰী শিয়ালটোৱে দোনটোৰ ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ'ল, কাৰণ ডিঙিত ভগা দোনটোৰ লটং পটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালেই মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলে সকলোৱে ধৰ গলক মণি কাক বুলি সি গোপাল খেদা দিয়ে। এদিন শিয়ালটোৱে হাবিয়ে অনাই বনাই ফুৰোতে এঠাইত এহাল বাঘ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকৈ শিয়ালটোৱে সেই মঙহকে খাবলৈ বুদ্ধি সাজি নিলঙৰ পৰা খৰকুচ কৰি দোনটোৰ জোকাৰি মাত লগালে, হেৰৌ, তহঁতৰ মাৰ বাপেৰ কলৈ গ'লো? মই অহাৰ গম পাই পলাইছে হবলা। সিহঁত ক'ত আছে ক? শিয়ালটোৰ গেৰেহ কথা শুনি বাঘ পোৱালি দুটাই ভয়ত কুচমুচ খাই কোমল মাতেৰে উত্তৰ দিলে, আমাৰ আই বোপাই দুই চিকাৰলৈ গৈছে। শিয়ালে ক'লে, বাৰু গৈছে, আহি পালেই মই আহিছিলো বুলি কবি হক। চাচোন, তহঁতৰ বাপেৰে তাহানি এইটো দোনেৰে মোৰ এদোন ধন ধাৰে আনিলে। আজিলৈকে সি মোক এই ধন উভতাই দিয়া নাই। মই আজি হৰপৰ ৰ'ব নোৱাৰো। সি আহিলেই তহঁতে তাক এই কথা কবি, মোৰ ভোক লাগিছে। হেৰৌ, কিবা আছে যদি চাচোন, মই খাই যাওঁ। শিয়ালে এই বুলি পোৱালিলৈ মাক বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পুৰাই গুচি গ'ল। নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গ'লেই শিয়ালে আহি পোৱালিকেইটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেইটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে, ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতৰ থৈ যোৱা মঙহ আমি ওলাই গ'লে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি? বাঘিনী এইদৰে ভাবি গিৰিয়েকক ক'লে, শুনিছানে? বোলো আজি তুমি পহু মাৰিবলৈ যাব নালাগে, মই অকলে যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহেনে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা। এই বুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ'ল। আনদিনাৰ দৰে সেইদিনাও বাঘ পোৱালিৰ আগত ভগা দোন জোকাৰি ফাং ফুংকৈ মঙহ খাবলৈ কাৰোবাৰ কৰোঁতেই নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউলি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়াল কেতিয়াবা এনেকৈ সি ধৰা পৰিলে সি কি কৰিব সেই বুদ্ধি আগেৰে পৰা আলোচি ঠিক কৰি থৈছিল। সেই দেখি সি আগে লৰি গৈ দুফে ৰেঙনীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতেই কেৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ ছাটি ফুটি ধৰফৰ কৰিবলৈ ধৰিলে সিমান টানকৈ তাত সি খাজ খাই চেপা খালে। বাঘৰ চিঞৰত হাবিতল ওপৰ লাগি পৰিল। মহ, গৰু, পহু আদি জন্তুবোৰ চাৰিওফালে লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল। সি বাঘিনীক দেখি কবলৈ ধৰিলে, চাচোন, তোৰ গিৰিয়েৰক কেনে হালত দিলো। লোকৰ ধন ধাৰলৈ আনি গুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে। তই ভালে দিয় যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক। হাক বচন মানি ফুৰ, নহলে তোৰ ৰক্ষা নাই নিশ্চয় জানিবি। তোৰ পোৱালিকেইটাকো আজৰি কৰি হেৰি। এনেতে বাঘটো ধৰ ফৰাই মৰিলেই। বাঘিনী একো উপায় নেপাই শিয়ালৰ অধীন হল। সেইদিনাৰ পৰা শিয়াল মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়াই আৰু ঠেঙৰ ওপৰত ঠেং তুলি টকচি খায়। ইয়াৰ কিছুমান দিনৰ পিছত বাঘিনীয়েও চোং হলাবৰ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। শিয়াল ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে। শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰু জীও আধিতকৈ পানীত পৰিল। নৈ সোঁতত পৰি শিয়ালে ধৰ যুগুতি কৰি তলং ভটং কৰি ককাই উঠি যোৱা দেখি বাঘিনীয়ে তাক ঢাপ মাৰি ধৰি লৈ গ'ল। শিয়ালে বামলৈ উঠি বাঘিনীক ভোকাহি মাৰি ক'লে, তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে, বোলো মোক জলকোৱাৰে ইয়াৰে 4 দোণ ধন দিব লাগে। সি মোক দেখিলেই সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলি পৰিছিল। বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰো। সেই দেখি তাৰে সৈতে মোৰ জোতা জুতি লাগিছিল। তই সকলোবোৰ ভ্ৰষ্ট কৰিলি। হয়, তইনো কিয় আগভেটা দি ধৰিছিলি কচোন? এইদৰে চল বুদ্ধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ আগতে ঠাই ললে।
বাঘ পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ যাবলৈ সিহঁত শিয়ালৰে সৈতে পাল পাতি ললে। শিয়ালৰ পালৰ দিনাই শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা হাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰে সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক কলে, মই পহুৰ পতিৰ মুখত থাকো, তই সেইফালে গৈ পহু খেদি দেগৈ। পহু মোৰ ওচৰলৈ আহিলে আৰু ক'ত হাৰিব। শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে, কিন্তু শিয়ালে পতিৰ মুখত ধুবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গছকত শিয়ালৰ পেটৰ ছাল ছিগি গ'ল। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত শিয়ালে তাইক গেঠাই গেঠাই কলে, শুনিছনে হয় শুনিছ, পহুটো এইফালে আহিলত মোৰ এনে হাঁহি উঠিল যে পহু ধৰা জোৰত যাওঁ, মই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলো। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়াত হাঁহিত মোৰ পেট ফুটি নেৰু নাৰী ছিঙি ওলাই যাবলগীয়া হৈছিল। এইবাৰো শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোঁতেই বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰাৰি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান দিলে। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱেও লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটায়ো তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পাছে পাছে গৈছিল। আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিত মনে হোৱা দিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰা ঠেকেচি মাৰি পেলালে। ভাইটি ভণ্টিসকল, এই সাধুটো আছিল সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আই সাধু এটি অন্যতম সাধু বুদ্ধিয়ক শিয়াল। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৰেলে। তেতিয়ালৈকে আমি আহিছো দেই।